গাইজ ৱেলকাম মাই ইউটিউব চেনেল ইউটিউবত অফিচিয়েল। আৰু লগতে মই আজি ঘৰ আহিলোঁ, ডিউটিৰ পৰা ঘৰ সোমালোহি। সোমাই পিনি ওচৰতে মানে কি হ'ল, দাদাজনৰ মানে ছোৱালীজনী অহা কাইলৈ মানে বিয়া আছে। এতিয়া মানে বৰ বিয়া, শুভ বিবাহ। কাইলৈ আপোনালোকক সকলোকে মই যেনেকৈ হ'লেও মানে দেখাম, মানে কিমান মানুহ আছে, কিমানে খাই আছে। ৰাতিলৈ অলপ মানে কইনা কন্দা অলপ দেখাম। আজি মুঠতে অলপ ৰাতিকৈ মটৰ চাইকেল দিয়া হ'ব, তেওঁ অলপ মানে ভিডিঅ'টো বনাই দিম। আৰু যিসকলে মানে এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। লগতে সকলো বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো এটা কথা স্কিপ নকৰিব, মই দেখাম আপোনালোকক। গাঁৱৰ ৰাইজৰ মানে একদম পূৰা মানে মুকলি লাগিছে। আগতহে অলপ মানে জংঘল টাইপৰ আছিলে, এতিয়া একদম মুকলি লাগিছে। ঘৰলৈ যেতিয়া আহিছোঁ মানে ৰাস্তাতে দেখিলোঁ মানে কুকুৰটো, আমাৰ ঘৰৰ কুকুৰটো দেখিলোঁ। তাৰপিছতে মানে মোৰ গাত ইমানেই জঁপি আছে, মানে সি মানে কৈছে মই বহুত দিন দেখা নাই। মানে তেতিয়াকৈ মই মানে অলপ মানে দেখাবলৈ মন গৈছিলে, কিন্তু ভ্লগ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। ভাইটি এটা গৈছে ৰাস্তাৰ ফালে, বহুত দিনৰ পৰা দেখিছে চাগে ই। আহকচোন অলপ মানে কি হ'ল, পথাৰবোৰ দেখাম। ইমান মানে কি হ'ল, একদম পুৰা বতৰ ডাৱৰীয়া কৰিছে। আৰু এনেকুৱা লাগিছে মানে একদম খেলি মেলি লাগি আছে, ঠাণ্ডাও লাগিছে। অথনি ৰামপাত গৰম এটা উঠিছিলে, বুকনি কমোতা, এতিয়া মানে পুৰা ঠাণ্ডা লাগি গৈছে। দেখিছে এতিয়া কিমান, এতিয়া আগতে ইমান ধুনীয়া সোণালী পথাৰ আছিলে, এতিয়া দেখিছে নে পুৰা ক'লা মূলা হৈ থাকিলে। দেখিছে পথাৰটো? তাকে কৈছোঁ, যিসকল ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰিবৰ কাৰণে সকলোৱে ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব।